তো ওয়াও ডেঞ্জাৰ ৰে ওয়াও যি ডেঞ্জাৰ দেখা পাইছে ৰে ওপৰত উঠিব পাৰিম নাই গ্যাৰান্টি নাই পানীৰ ভিউ চা না কি ধুনীয়া লাগিছে দেখি পিনে কিন্তু যিটো মানে কেনেকৈ কম ৰিয়েল লাইফত আহিলে ক'ব পাৰিলেহেঁতেন যেনেকুৱা খাতৰনাক দেখা পাইছে নহয় দেখি কিবা ভয় ভয় নিচিনা লাগি আছে এইটো জেগাটো আজি গৈ আছোঁ নলংগা ৱাটাৰফল হেল্ল' ফ্ৰেণ্ড ৱেলকাম টু ড্ৰোন বয়ছ ইউটিউব চেনেল তো ফাইনেলি পাই গ'লোঁ নলংগা চবতকৈ টপ ৱাটাৰফল তো ইয়াৰ পৰা এইপিনৰ পৰা নামি আহে এনেকৈ গৈ তলত পৰেগৈ তো মই টপ লেভেলতে আছোঁ তো আহি গ'লোঁ আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো প্ৰথমবাৰ সেইটো চাওক তাৰপিছত বাকীবোৰ চাব ইয়াৰ মানে অহা ৰাস্তাবোৰ কেনেকৈ আহিব লাগে আৰু তাৰ ভিউ ভাই খাতাৰনাক তো প্ৰথমবাৰ একেলগে ভিডিঅ'টো চাব চাই পিনে মোক জনাব আৰু মই যি কথাবিলাক কৈছোঁ মাজত সেইবিলাক গুৰুত্ব দিব কাৰণ ইয়াত বহুত ডেঞ্জাৰাছ কি হৈছিল সেইবিলাক চব কৈ দি আছোঁ মই ৱাও কি ধুনীয়া ৰে ভাই সেইকেইটা সৰু সৰু পোৱালি চানা বিড়ি খাই আছে সিহঁতৰ পৰা বিড়ি খুজি কি কয় চাম ৰেচপন্সটো অ' ভাই ধীৰে ধীৰে অ' ভাই বিড়ি আছে নেকি ৰে বিড়ি খালি না তই ক'ৰ পৰা বিড়ি পাইছ চলা বিড়ি একটা লাগিছিল ৰে তামাম ডাঙৰ ৰে মাছটা কৈ কেজি আছে 3 কেজি না নলংগা পাহাৰ আহিলোঁ এজনী বৌক লগ পাইছোঁ কি নাম আপোনাৰ নাজমিনা খাতুন নাজমিনা হাছবেণ্ড তো নলংগা পাহাৰ আহিলে নবৌ দোকানত আহিব কি নাম কৈছিল নাজমিনা খাতুন নাজমিনা একদম পইণ্টতে আছে ওচৰতে তলতে কঁঠালগুৰি গাঁও ওচৰৰ ভিউ চা না সঁচাকৈ মানিবলগীয়া তো ৰাস্তাৰ ভিউ কিবা এটা ধুনীয়া লাগে ৰে এইটো তো আমি এইটো ৰাস্তাতে যাম এতিয়া তো বলক লেটছ গো হেল্ল' ফ্ৰেণ্ড ৱেলকাম টু ড্ৰোন বয় ইউটিউব চেনেল তো আজি ষ্টাৰ্টিং কৰিছোঁ ব্লগ আজি গৈ আছোঁ এটা ৱাটাৰফল নলংগা ৱাটাৰফল প্ৰায় পপুলাৰ হৈ আছে তো ফাৰ্ষ্ট ষ্টাৰ্টিঙত চাওক কিমান ধুনীয়া ভিউ তো আমি এইটো গৈ আছোঁ এনেকৈ গৈ পিনে ৰাস্তাটো যাব লাগিব প্ৰায় বহুত দূৰ আছে তো গৈ আছোঁ নলংগা পাহাৰৰ তাত দেখুৱাম কেনেকুৱা এটা ৱাটাৰফল তো এই ৰখি আছে তো আমি এতিয়া দুইজনে যাম এতিয়া ঐ চলা ড্ৰাইভাৰ লেটছ গো এই তাত কেইজনমানে গা ধুই আছে সেইপিনে গাঁও আছে সেইটো হ'ল কঁঠালগুৰি তো আমি গৈ আছোঁ তাত দৰণাই হৈ পিনে যাম আমি লেটছ গো তো গৈ আছোঁ আজি লাহে লাহে বাবা তো সেইকেইটা গা ধুই আছে ইয়াত তো এইকেইটা কঁঠালগুৰি ল'ৰা হয় এইটোৱে কয় গাঁও ভিউ চা না কি ধুনীয়া সেইপিনে আছে পাহাৰ ৰাস্তা তো এইটো ৰাস্তাতে যাম লেটছ গো খাই ধুনীয়া ৰাস্তা এইটো আছিল এইটো ৰাস্তা এতিয়া বাদ দি এইটো ৰাস্তাতে যাব লাগিব ৰাস্তা অৱস্থা চা না ঐ লাহে ৰে বাবা লাহে ৰাস্তা ভাই অৱস্থা প্ৰায় অপলোডিং হোৱা নিচিনাই হৈছে এইটো ৰাস্তাটো ৰাস্তা এইটো আছে আপ তো আপ উঠিব লাগিব ৰাস্তা হ'লে মানিবলগীয়া এটা জেগাতে ঢুকিয়াই থাকে এনেকৈ এইটো আপটো চাওক উঠিম আমি জোৰ লগাকে আচ্ছা তো যেন তেন উঠিলোঁ এতিয়া গৈ আছোঁ এইটো ৰাস্তাতে গাঁৱৰ ৰাস্তাতে গৈ আছোঁ আমি গাঁৱৰ ঘৰবিলাক দেখুৱাম এতিয়া পাহাৰীয়া ৰাস্তাবোৰ এইটোৱে প্ৰব্লেম অলপমান বৰষুণ পৰিলে পিছল হৈ যায় ৰাস্তাবিলাক ফল'মি পিলপিলা গাড়ীটোকে ফল'মি কৰিব লাগিব ভিউ চা না কেনেকুৱা এইপিনে লগৰ গছ আছে এইবিলাক তাৰপিছত এইটো ৰাস্তা দি গাঁও পচন্দ হয়নে নহয় ক'ব তো গাঁৱৰ ভিউ চাব কেনেকুৱা ধুনীয়া গছ গছনি শাৰী সেইকেইটা স্কুলৰ পৰা ল'ৰা ছোৱালীকেইটা আহি আছে তো সৰু সৰু ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহি আছে হেল্ল' বৰ্তমান আহি পাইছোঁ দৰণি কালী মন্দিৰ এইটোৱে হ'ল দৰণি কালী মন্দিৰ তো এইটো চাব পাৰে পাহাৰীয়া জেগা পাহাৰীয়া ৰাস্তাবোৰ এইটোৱে প্ৰব্লেম ৰাস্তাবোৰ মানে আপ ডাউন হয় তো এইটো চা না কিমান ডাউন ৰাস্তাটো তামাম ডাউন তো এইটো ৰাস্তাত মানে প্ৰায় ৰিক্স লাহে লাহে ভাই পৰি যাবি তামাম পিছল হৈ আছে ৰাস্তাটো পানী পোৱাৰ কাৰণে মাটিবোৰ টাইট যে ইয়াৰ তাৰ কাৰণে ৰাস্তাবোৰ পিছল হৈ থাকে কি তো গৈ আছোঁ তেনেকৈ ৰাস্তাটো বেয়া আৰু তথাপিও ভাল কিন্তু খৰাং বতৰত গৈ ভাল লাগে কি এতিয়া আহি পাই গ'লোঁ পকা ৰাস্তা এইটো ৰাস্তাটো এতিয়াৰ পৰা চাগে পকাই পাম নেকি ডাইৰেক্ট পাহাৰৰ ওচৰলৈকে তো লেটছ গো গৈ আছোঁ তো এনেদৰে আছে কালী মন্দিৰবিলাকৰ দান বাকচ ইয়াত বেছিভাগ কালী পূজাই কৰা হয় পকা ৰাস্তা হ'লেও কি হ'ব চা না ৰাস্তাবোৰ বেয়া হৈছেগৈ লাহে লাহে গৈ এনেকৈ যাম তো সেইটো আৰু আপ আছে ৰাস্তা
তামাম পানী পোৱা ৰাস্তা একদম পিছল হৈ আছে। তো বেকগ্ৰাউণ্ড দেখাই গৈ আছোঁ কেনেকুৱা ধৰণৰ। লেটছ গো, ইয়াত জোৰ দিব লাগিব। অ' ভাই চাব, পাই গ'লো এতিয়া অলপ ভাল ৰাস্তা। এইটোৱে আৰু মেইন পইণ্ট। তো এইটো ৰাস্তা দিয়ে গৈ থাকিলে নলংগা ৱাটাৰফল পাই যামগৈ আমি। লেটছ গো। এতিয়া ইয়াৰ নেচাৰেল ভিউ চাব কিমান ধুনীয়া। এইকেইটা মাইকী মানুহ কেইজনমান আহি আছে, তো সিহঁতকে দেখুৱাম। এনেকুৱাই ড্ৰেছ, এইটো ভিউ চা না, কিমান গছ গছনি শাৰী কিনাই তো এইটো ইয়াত এনেকুৱাই আৰু গাঁৱলীয়া ভিউ। তো শাৰী গছবিলাক তো পামগৈ নলগা পাহাৰ। তো ইয়াৰ পৰা ভিউটো দেখুৱাই গৈ আছোঁ। চাৰি কি ধুনীয়া লাগে। তো সেইটো পাহাৰ তাৰ ইপিনে চাইডৰ তলত আছেগৈ নলগা পাহাৰ। তো ভিউ চা, ভিউ কেনেকুৱা ইয়াৰ ৰাস্তা ভিউবোৰ দেখুৱাব কাৰণে এইটো টোটেলি বনাইছোঁ মই। এইপিনে এটা যায় ৰাস্তা, তাৰপৰা এইটো ভিউ চাবি কি ধুনীয়া। এইটো পাহাৰ আছে ইপিনে চাইডত, তাত আছে ৱাটাৰফল এটা। তো ভিউ চা কি ধুনীয়া ৰে ভাই। ইয়াত কেইজনমান বহি আছে। এইটো পথাৰ, এইটো তাৰ কাষতে একেবাৰে এতিয়া যাব লাগিব ডাইৰেক্ট চিধা। সেই তাৰপৰা পাহাৰটো কিনাৰৰ পৰা টাৰ্ণিং আছে, তাৰপিছত যাম আমি এইটো পাহাৰ। তাত আছে নলংগা ৱাটাৰফলটো আছে মানে তাত। এইটো বড়ো ধান খেতি কৰি থোৱা আছে। এইটো কটাৰ পিছত আৰু এতিয়া আহিলে আৰু খেতি আহি গ'ল আৰু। তো বড়ো ধান এইটো ৰুই থোৱা আছে। তো ইয়াৰ ঘৰবিলাক চাই এনেদৰে বনোৱা হয়। এইটো কাষতে পাহাৰ আছে ওচৰতে। এইকেইটা কি মানুহ বোলে, অ' মিয়া মানুহ কিবা বান্ধি আছে খৰি মানে তামোলৰ বাকলি বান্ধি আছে। এই পাহাৰ ওপৰৰ পৰা নমাই আনিছে চাগে সিহঁতে, খৰিটো বান্ধি আছে। গাঁৱলীয়া অঞ্চলত ফিল কিবা এটা ভাল লাগে দেই। তো যিবিলাকে গাঁৱত থাকে এনেকুৱা নেচাৰেল টাইপৰ তাৰপৰা সিহঁতে বুজি পাব এইটো ফিলিং। টাউনত থকা কিতাপত বুজি পাব। তো কোনে টাউনত আছে জনাবি, আৰু কোনে এনেকুৱা গাঁৱত নলগা পাহাৰ ওচৰত কোন আছে সেইটো জনাবি হা। তো গৈ আছোঁ, এই বল কি শ্ল' হ'ল। তো এইয়া গৈ আছোঁ। তো ইয়াত দুটা ৰাস্তা আহিছে। তো এতিয়া আমি বোলে পাহাৰ কিনাই যাব লাগিব। তাৰ ৰাস্তা বেয়া নে ভাল কিন্তু গেৰাণ্টি নাই। তো যাই চাওঁ কি হয়, গ'লেহে গম পাম। এইটো ঠাইত অকল তামোল গছ, ৰবৰ গছ সেইকেইটাই আছে, বেলেগ পাথৰ। চব মানে তামোল গছ। কিমান চাবি ইয়াত তামোল কঁঠাল এক দুজোপা আছে, কিন্তু বেলেগ গছ একো দেখা নাপাবি ইয়াত। চেগুন গছ আছে, মানে যিবিলাক ভাল গছ ইয়াত চব সেইবিলাকে খেতি কৰা হয়। তামোল চা না, ফুলকেইটা তামাম ডাঙৰ। পাহাৰ কিনাৰত পাই গ'লো, কিবা এটা ফিল ভাল লাগিছে। এইপিনে চা না, ভিউ চা কি ধুনীয়া লাগিছে। তো গৈ আছোঁ নলংগা পাহাৰ। ইমান ধুনীয়া ভিউ ইয়াৰ। কেতিয়াবা আহিবি, আহি পিনে চাবি ইয়াৰ ভিউটো খুবেই ভাল লাগে। গোৱালপাৰা ডিষ্ট্ৰিক্ট। পুখুৰীত মাছ আছে নাই দে ইয়াত, আছে না। ঘৰবিলাক চা না, পাহাৰ কিনাই কেনেকৈ বনাই থোৱা আছে। এনেদৰে দোকান বনাই থোৱা আছে কিনাৰতে। এতিয়াহে ৰাস্তা অলপ বেয়া পাইছোঁ। এইটো চা ভিউ কি ধুনীয়া লাগিছে। পাহাৰ কিনাৰলৈ গৈ আছে এইটো ৰাস্তা। এই লগৰকেইটাৰ ভিতৰতো এটা ঘৰ আছে। চা না জাগা, মানিছোঁ দে যেন ক'ৰবাত ফটো মানে ক'ৰবাত আহিছোঁ তেনেকুৱা লাগিছে। ফাৰ্ষ্ট মোৰ এই জেগাত যদি ঘৰ হোৱাহেঁতেন পাগল হৈ গ'লোহেঁতেন মই ইয়াত। ইমান ধুনীয়া জেগাটো চালে। এইপিনে তলত কেইজনমানে বহি পিনে কঁঠাল খাই আছে। ভিউ চা কি ধুনীয়া ৰে জেগাটো। আজি ফাৰ্ষ্ট টাইম আহিছোঁ নলংগা পাহাৰ। তো দেখা পাইছে কিমান ধুনীয়া ভিউ। তো বেকগ্ৰাউণ্ড চা না, আচৰিত খুবেই ভাল লাগিছে এইটো জেগাটো আহি। ফাৰ্ষ্ট টাইম এনেকুৱা জেগাত আহিছোঁ। তো ভিউ কিবা এটা ভাল আছে ইয়াত। গছ গছনি বেছি আছে, আৰু বহুত বেছিভাগ যিবিলাক গছ আছে বহুত মূল্যৱান গছবিলাকে ৰুই থোৱা আছে। কিন্তু বাজে গছ এটাও দেখা পোৱা নাই ইয়াত। আছে তামোল গছ আছে, ৰবৰ গছ, তাৰপৰা এইবিলাক গছ একোৱেই নাই ইয়াত। মাটিত জাগাই নাই, চব গছ গছনি ৰুই থৈ দিয়ে। তামোল ৰুই দিয়ে, বেলেগ কিবা কিবি গছ পিনে ৰুই পিনে থৈ দিয়ে ইয়াত। এইটো পাহাৰ চা না, তাতো মাজে এনেদৰে তামোল ৰুই পিনে থৈ দিছে। কি পালোঁ, নলগা পাহাৰ তোলা থান। এইটো ইয়াতে মানে মোৰ এনেকুৱা ফিল হৈছে, জেগাবোৰ চাই পিনে এনেকৈ গৈয়ে থাকিম নেকি। তামাম ধুনীয়া লাগিছে, ভাল লাগিছে ইয়াত আহি পিনে। এইকেইটা ছাগলী, তামোল চা না কেনেকৈ ৰুই থৈ দিছে ইয়াত। ৰাস্তা চা না কি অৱস্থা ৰে ভাই। যাব পাৰিবি না, মই নামিম নেকি? নামিবতো লাগিব। চলো আহি যা। এই মাজে বালু আছে, মাজে আহি যা। ৰাস্তাৰে ভাই ক'ত ফচি গ'লো। আহি যা লাহে।
মাজে 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 ঐ পৰিবি লাহে লাহে যা লাহে নপৰে ৰে ঐ লাহে পাৰ ৰাস্তালৈ আহি যা লাহে আহি যা বেছি জোৰত নাহিবি না এইটো ৰাস্তাকে কি চলাব নোৱাৰিলে Eh nani, kecina, enggak so. So enggak, uti mana foto? Uti apa? Pasir. Let's go back together. Wah, pacar kan di kelas ini ki? Oh dia sih. Hindi to. ফাইনেলি পাইছোঁগৈ আমি ফাইনেলি পাইছোঁ উটানবোৰ সেইটোৱে আৰু ইয়াত আছে তাৰ পৰা সেইখিনি আছে তো লেস্কো তালৈ গৈ আছোঁ তাত গৈ এতিয়া দেখুৱাম তো ফাইনেলি আহি পাই গ'লোঁ নলংগা ৱাটাৰফল খাতাৰনাক দেখা পাইছে ৰে ভিতৰত চা না সেইপিনে আচৰিত ধৰণৰ খাতাৰনাকে ইও কেমেৰা কৰি আছে তো এইকেইটা আহিছে এইকেইটা গা ধুই আছে কেইজনমান তো ওপৰত চা না কেনেকুৱা যি ডেঞ্জাৰ দেখা পাইছে ৰে ভাই উঠিব পাৰিম নাই গেৰাণ্টি নাই তো চেষ্টা কৰিম ওপৰত উঠি চাবৰ কাৰণে তো কেইজন উঠিছে একদম ওপৰলৈকে মানুহ উঠা দেখা পোৱা নাই তো ৱাও ডেঞ্জাৰ ৰে ৱাও যি ডেঞ্জাৰ দেখা পাইছে ৰে ওপৰত উঠিব পাৰিম নাই গেৰাণ্টি নাই পানীৰ ভিউ চা না কি ধুনীয়া লাগিছে দেখি পিনে কিন্তু যিটো মানে কেনেকৈ ক'ম ৰিয়েল লাইফত আহিলে ক'ব পাৰিলে যেনেকুৱা খাতৰনাক দেখা পাইছে নহয় দেখি কিবা ভয় নিচিনা লাগি আছে এইটো জেগাটো তো ক'ব নোৱাৰোঁ ওপৰত উঠিব পাৰিম নে নোৱাৰিম তাৰমানে শিলকেইটা তামাম আপোনাৰ হেলাই চেলাই পৰি পিনে তামাম পিছল হৈ আছে একচুৱেলি এইটো কাৰণে মই উঠা নাই আগৰ ইয়াত 3টামান ল'ৰা এক্সিডেণ্ট হৈছিল তাৰ কাৰণে তো তাতো ভিউ তো এইপিনে গা ধুই আছে তাত কোনো মানে ওপৰলৈ উঠি যোৱা নাই মানে কাৰণ শিলবিলাক কিবা এটা বেলেগ ডেঞ্জাৰ নিচিনা দেখা পাইছে কি ৱাও মানুহকেইটা ওপৰত উঠি আছে ৰে মানুহকেইটা চা না কিমান লাহে লাহে ভয়ে নামিছে কি শিলৰ ওপৰৰ পৰা তো এইকেইটা চা কেনেকৈ গৈ আছে পিছলিয়ে পৰিলোঁ ইয়াত পিছলিলোঁ চলা আধা উঠিলোঁ আৰু আধা আছে তো তলৰ ভিউটো দেখুৱাম এতিয়া চা না ঐ চেণ্ডেল কেলৈ পিন্ধিছ ৰে চেণ্ডেল নিপিন্ধিবি মেৰিনা তাৰমানে চেণ্ডেল পিন্ধি আহিছে এতিয়া শিলকেইটা তামাম পিছল হৈ আছে মানে তাক কৈছোঁ চেণ্ডেল নিপিন্ধিবি তাৰমানে এইটো ডাইৰেক্ট শিল না বাই চান্স যদি পিছলিব লগা হয় চেণ্ডেল খুলি থৈ দেই চা না এইবিলাক শিলবিলাক কিমান পিছল চেণ্ডেল খুলি পিনে ক'ৰবাত থ ইয়াতে থ চেণ্ডেল কোনোবাই ল'লে লৈ যাক দৰকাৰ নাই নহ'লে কিবা ৰছী বান্ধি পিনে ডিঙিত ওলমাই ল তাৰমানে শিলটো তামাম পিছল মই নিজে বৰ ৰিক্সে উঠিছোঁ তো ইয়াত যদি কোনোবা আহে না বহুত ৰিক্সকৈ মানে ইয়াত থাকিবি মানে বহুত শিলবিলাক পিছল কিন্তু পৰিলে আৰু নামাছোঁ আৰু হাইট চা না কিমান ওখ আৰু ইয়াত যদি ফাল্টু কাৰবাৰ কৰ ন পৰি যাবি মানে বহুত ৰিক্স মানে চা না কিমান হেলাই কিমান পিছল ময়ে এবাৰ পৰিছিলোঁ মানে এই তলতে মানে জাষ্ট অলপমান লাগোঁতে পিছলি পিনে পৰিছোঁ এইকেইটা মানুহবিলাক এইবিলাক হ'ল মুছলিম মানুহ তো এইটো চা না ভিউ পানী কিন্তু ভিউ মানিবলগীয়া দেই আচৰিত খাতাৰনাক আৰু ওপৰলৈকে আছে এই পিনেলৈকে আছে মই গালি দিয়াৰ কাৰণে এই চেণ্ডেল খুলি আছে চা এতিয়া কাৰণ নিজৰ ছেফটি না লাইফ এবাৰে পাবি মৰিলে নাবাচ সেইটো কাৰণে কওঁ নিজক ছেফটিয়ে মেইন মানে কোৱাই নাই নিজক ছেফটিকৈ ৰাখিবি এইবিলাক ভাল চাই পিনে বহুত এইবিলাক চাই ভাল দোকান আছে তো যেনেকৈ ন ওপৰলৈ উঠিম কিন্তু বেলেগ যদি কোনোবা আহে এইটোকে ক'ব বিচাৰোঁ ভালকৈ উঠিবি ছেফটিকৈ এবাৰ পৰিলে নাবাচো আৰু ফাইনেলি ইয়াত পাই গ'লোঁ প্ৰায় আধা ইয়াৰ পৰা তলৰ ভিউটো চাবি কেনেকুৱা দেখি পূৰা খাৰা মানে গোটেইটো শিল এইটো মানে খাৰা আৰু ওপৰৰ ভিউটো চাই ইমান এগাল আছে ঐ কি হ'ল ই চেণ্ডেল কি হ'ল ঐ পিছলিব
চা না ভয়ে নকৰে তো একটা চিৰিয়াছ কথা কওঁ ইয়াত মানে এক্সিডেণ্ট হৈছিলে তো এইটো এতিয়া ইয়াত নকওঁ মানে পাছত কৈ আছোঁ মই তো তলত গৈ ক'ম কাৰণ এতিয়া ডেঞ্জাৰ জেগাত আছোঁ সেইপিনে ভিউ চা তামোল গছ পাহাৰ মানে এইটোৱে শিল ডাঙৰ এইটোৱে হ'ল নলংগা পাহাৰ কোনোবা এটা ল'ৰা আছিল ক'লৈ গ'লগৈ ৰে বৈ চাবলৈ যাওঁ তাক ক'তবা আছে সি তো ইয়াত ল'ৰা এজন আছিল তো চা না তামাম পিছলৈ সিটো গা ধুই আছে আজা আজা কেনেকৈ উঠি আছে চা ইও ভয়ে ভয়কৈ উঠি আছে এই ভালকৈ ধৰি পিনে উঠ খাৰা কিন্তু শিল খাৰা শিল তো ভালকৈ ইয়াত এইটো তাত যা খাৰা কিন্তু হা চালা ৰিক্স ভাই মোৰ টেনশ্যন নাই যিবিলাকে ইয়াত আহ সেইটোৱে টেনশ্যন বেছি লাগে চালা লেতেৰা ছাৰে ইয়াত কোনোবাই ভাতো খাই আনিবি নাই বুলি কৈ আছে সি ওপৰত উঠিব বোলে তো যাওঁ তাত ওপৰত উঠি চাওঁ তো শুৱে মানে ইয়াৰ কেছ শুনি মই তামাম ভয় খাইছোঁ আহি মানে এইবিলাক কথা কৈ দিছে ৰে বা মাথা চাথা ঘূৰাই গৈছে ভাবিছিলোঁ পূৰা ওপৰত উঠিম উঠি পিনে পূৰা গা ধুম উঠিলোঁ ঐ ক'ত গ'ল চা না কোন পিনেদি গৈছে সি ওপৰত উঠিবৰ কাৰণে তো এনেকৈতো উঠিব নোৱাৰি সি এইপিনেদি গৈ আছে তো লেটছ গো ওৰে ভাই কি ৰাস্তা দি নিছে না তো ইয়াৰ পৰা ভিউ চা এনেকুৱা ধৰণৰ তো ওপৰৰ পৰা গৈ পিনে তাৰ ভিউ দেখাই আছোঁ তো কেনেকুৱা ধৰণৰ হয় ওপৰৰ ভিউটো ৱাও এইকেইটা গৈ আছে তাৰমানে তো এনেকৈ জংঘল ভিতৰদি আহিছোঁ কাৰণ শিলৰ ওপৰেদি উঠা নাযায় না তাৰ কাৰণে চাইডেদি উঠি পিনে আহি আছোঁ কাৰণ চেফটি মেন না তাৰ কাৰণে এই ভগৱান লাইফটো যে কি কৰিবলগীয়া হয় তো এইটোকে কয় এনজয় তো এনজয়মেণ্ট এইটো আহিয়ে পাই গ'ল ৰে তো বেলেগ মানুহ নাই ৰে ইয়াত বেলেগ মানুহ আহিলে ভাবো এইটো ওপৰৰ মেইন চবতকৈ ওপৰৰ ফ্ল' পাই গ'লোঁ আৰু আছে নেকি নাই তো চবতকৈ ওপৰৰ ফ্ল' আহি পাই গ'লোঁ এতিয়া শিল আছে তো চা নাই শিলৰ ভিউ চা শিলৰ তো এনেদৰে সেইপিনে বৰ পানী আহি আছে বহি পিনে এনেকৈ গৈছে এইটো ওপৰৰ ভিউ চা তাৰপিছত তলত চাবি হা তলত দেখুৱা পানী তামাম ঠাণ্ডা ৰে চা এতিয়া তলৰ ভিউটো দেখুৱাম লেটছ গো লাহে লাহে ৱাও কিমান ডাঙৰ শিল ৰে ভাই মোক ক'লে ভয়ে লাগি গৈছে ৰে চা কিমান হাইট অ' শ্বিট ৱাও তামাম খাৰা ৰে মোক ক'লে ভয় লাগে দেই এইবিলাকৰ পৰা ইমান ওপৰৰ পৰা ডেঞ্জাৰ দিছ ইজ এ নলংগা পাহাৰ ৱাটাৰপুল ঐ আমাৰ বাইক আছে না চাৰে বাইক চা এনে মিয়া জেগা আছালা মিয়া জেগা না গেৰাণ্টি নাই ইয়াতো ক'তো লৈ যাব পাৰে এইটো চব মিয়া এৰিয়া হৈ গ'ল ৰে বেলেগ জাতি মানুহ নাই বাইকটো আছে না ৰে থাকিব না দেখাই নাপায় সেইপিনে থৈ আহিছিলোঁ এইটো হ'ল চবতকৈ টপ লেভেলটো আছে তো এই কোণৰ পৰা এই কোণালৈকে কোনে পাৰা জঁপিয়াই পিনে দেখুৱাবি যদি কোনোবাই আহ তাৰপিছত এটা কথা কওঁ ভিউ চা তলত দিছ ইজ এ নলংগা ইংলিছ নাজানো পাহৰি গ'লোঁ বাকীকেইটা তথাপিও ট্ৰাই কৰিছোঁ এইটো ভিউ দেখালোঁ তো লেটছ গো এতিয়া যামগৈ আৰু এইটোৱে আছিল নলংগা পাহাৰ হা নদী হা নদী এইটো নৰনাৰায়ণ নদী ব্ৰহ্মপুত্ৰ নদী দেখা পায় এইটো টপত টপ ব্ৰহ্মপুত্ৰ নদী তো ইয়াৰ পৰা নৰনাৰায়ণৰ ব্ৰিজটো দেখা পায় ৰে ড্ৰোন কেমেৰা থাকিলে ভাল আছিল দেখুৱাই দিলোঁহেঁতেন কেমেৰা নাই যে তাক কেনেকৈ দেখুৱাম তথাপি পৰিছোঁ আৰু এইপিনে ব্ৰহ্মপুত্ৰ নদী আছে তাৰপিছত এইপিনে নৰনাৰায়ণ ব্ৰিজ আছে তো আজিলৈ ব্লগটো ইমানেই উঠি অহা তামাম এনজয়কৈ উঠি আহিলোঁ এতিয়া নামিব হ'লে এনেকৈ খাৰাটো নোহোৱা নাযায় জংঘল ভিতৰ দি নামিব লাগিব তো গৈ আছোঁ জংঘল ভিতৰে নামি পিনাই মানে গৈ আছোঁ আৰু এনেকৈ কৰি নামিব লাগিব সেইটো চা না খাতাৰনাক দেখে দেই তাৰমানে তলৰ পৰা চালে মোক প্ৰথম ফাৰ্ষ্ট আহিয়ে তামাম ভয় লাগি গৈছে যি ডেঞ্জাৰ ৰে ভাই যি খাৰা ৰে ইয়াতকৈ চাগে ডেঞ্জাৰ ক'ৰবাত আছে নাই নাজানো মই ফাৰ্ষ্ট টাইম আহিছোঁ না এনেকুৱা দেখা পাইছোঁ তাৰ কাৰণে মোৰ কাৰণে তামাম ডেঞ্জাৰ লেকিন এটা কথা মোৰ চেণ্ডেল ক'ত থৈ আহিলোঁ মই চেণ্ডেল ক'ত থৈ আহিলোঁ তলত পাহৰিয়ে গ'লোঁ মই চেণ্ডেল ক'ত থৈ আহিলোঁ ৰে ভাই নামি গৈ আছোঁ এতিয়া
সেইকেইটা সৰু সৰু পোৱালি চানা বিড়ি খাই আছে সিহঁতৰ পৰা বিড়ি খুজি খা কি কয় চাম ৰেচপন্সটো অ' ভাই ধীৰে ধীৰে অ' ভাই বিড়ি আছে নেকি ৰে বিড়ি কালি না তই ক'ৰবাত বিড়ি পাইছ চলা বিড়ি একটা লাগিছিল ৰে লাহে নামেই বাই বাই কেছ হৈছিল ৰে কোনা কি হৈছিল ইয়াত ইয়াত চবেই মানে ভয় কৰি থাকে এইটো পাহাৰ উঠিবৰ কাৰণে হা নলংগা পাহাৰ মই কি সুধিছোঁ সি কি বুজি পাই আছে ভাই